হেল্ল' বন্ধুসকল, মোৰ জীৱনৰ ৰং a2z চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই দেখুৱাই আছোঁ এখন গেট বনাই আছে। গেটখন কেনেকুৱা লাগিলে আপোনালোকে ভালদৰে চাই কমেণ্টত জনাব। ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু যিসকল মোৰ নতুনকৈ চাইছে, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব, সঁহাৰি জনাওক। আৰু এখন গেট কেনেকুৱা লাগিছে কওক। আৰু মই আগতে দিয়া গেটৰ ভিডিঅ' 2-3টামান দিয়া আছে, চাই ল'ব। মই য'ত কাম কৰোঁ ডিলাৰৰ কাষতে ৱেল্ডিঙৰ যিখন গ্ৰেজ আছে, দোকান আছে, সেই দোকানখনতে মানে বিভিন্ন ধৰণৰ গেট বনাই থকা হয়। তাৰে ফটো মই আগতেও দিছোঁ, বাকীকেইটা ভিডিঅ'ত পাব। গেটখন কেনেকুৱা লাগিলে কমেণ্টত জনাব নাপাহৰিব। এয়া যিজন ল'ৰাই ৱেল্ডিং কৰি আছে, বিটটো এয়া দেখিছে, হেভি লক দিছে। ডিজাইনটো ভাল লাগিলে বিশেষকৈ, সেইটো কাৰণে মই আপোনালোকলৈ আগবঢ়ালোঁ। ইয়াত মিস্ত্ৰী দুজন লাগি আছে। এজনৰ নাম বিট্টু, মই আগতে ক'লোৱেই, আৰু আনজনৰ নাম হ'ল দিলীপ দা বুলি কওঁ। আৰু এই ৱেল্ডিঙৰ যিখন দোকান মৰাণ তিনিআলি আমাৰ নাহৰকটীয়াৰ ছেণ্ট মেৰিজ স্কুলৰ কাষতে লাগি আছে। আমাৰ বাজাজ ডিলাৰখন লাগি আছে আৰু লগতে ৱেল্ডিঙৰ দোকানখনো। আৰু ৱেল্ডিঙৰ দোকানখনৰ অনাৰজনৰ নাম প্ৰকাশ দা বুলি কওঁ। আৰু গেটখনৰ দাম পৰিছে 28,000। কোনোবাই যদি বনাবলৈ ইচ্ছা কৰে বনাব পাৰে। আৰু ইয়াকে কৈ মই মোৰ ভিডিঅ'টো শেষ কৰিছোঁ। ধন্যবাদ।